OI বা প্ৰকৃত বাসিন্দা কোন? অসমত বসবাস কৰা কোনে কোনে প্ৰকৃত বাসিন্দাৰ মৰ্যাদা পাব? এই প্ৰকৃত বাসিন্দাক লৈ তোলপাৰ লাগি আছে অসম। ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ। এনে বিতৰ্কৰ মাজতে আহিছে এটা আশ্চৰ্যকৰ খবৰ। খবৰটো হৈছে অসমত বসবাস কৰা প্ৰায় 1/3 বাসিন্দাহে ভূমিপুত্ৰ। আশ্চৰ্যকৰ যেন লাগিলেও এয়াই সত্য যে অসমত বসবাস কৰা গৰিষ্ঠ সংখ্যকেই ভূমিপুত্ৰ নহয়। অৰ্থাৎ ৰাজ্যৰ প্ৰায় 3 কোটি বাসিন্দাৰ 1,30,00,000হে ভূমিপুত্ৰ অৰ্থাৎ প্ৰকৃত বাসিন্দা। উচ্চতম ন্যায়ালয়ৰ মজিয়াত প্ৰথমবাৰলৈ উন্মোচিত হ'ল এই অপ্ৰিয় সত্য। যিখিনি মানুহ অসমৰ মূল পপুলেশ্যনৰ 1,30,00,000 OI এইটো আজি ফাইনেল হোৱাৰ নিচিনা। NRCৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ত অসমৰ 1,30,00,000 লোকহে প্ৰকৃত বাসিন্দা বুলি কৈ এৰা নাই। ন্যায়ালয়ৰ মজিয়াত দাঙি ধৰিলে আন এক বিস্ফোৰক তথ্য। NRCত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰা 37 লাখ লোকৰ তথ্য বিভ্ৰাট। 47 লাখ লোকৰ ফেমিলি ট্ৰি মিলা নাই। 27 লাখ লোকে গাঁও পঞ্চায়তৰ নথি লৈ আবেদন কৰিছে। ৰেচন কাৰ্ড লৈ আবেদন কৰিছে 10,000 লোকে। প্ৰতীক হাজেলাই ন্যায়ালয়ৰ মজিয়াত দাঙি ধৰা তথ্য অনুসৰিয়ে NRCত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰা 1,11,00,000 লোকৰ ওপৰত আছে প্ৰশ্নবোধক চিন। 3,29,00,000 মানুহৰ ভিতৰত বাকী যিখিনি 27, 37 আৰু 47 এইখিনি মানুহৰ যিখিনি ভেৰিফিকেশ্যনৰ কাম মই ভাবো যে পৰ্যায়। উচ্চতম ন্যায়ালয়ত NRCৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই ইটোৰ পিছত সিটো বিস্ফোৰণ ঘটোৱাৰ পিছত প্ৰশ্ন উত্থাপন হৈছে NRC কেতিয়া প্ৰকাশ পাব? 31 ডিচেম্বৰ নে 2018 বৰ্ষৰ 31 জুলাইত প্ৰকাশ পাব? বৃহস্পতিবাৰে সেয়া নিৰ্ধাৰণ কৰিব উচ্চতম ন্যায়ালয়ে। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে OIৰ সম্পৰ্কত নিজৰ স্থিতি প্ৰকাশ কৰিব। ন্যায়ালয়ে পঞ্চায়ত নথি গ্ৰহণযোগ্য হ'ব নে নহয় সেই সম্পৰ্কটো দিব ৰায়। যিয়েই নহওক বৃহস্পতিবাৰৰ দিনটো হ'ব অসমৰ বাবে এক ঐতিহাসিক আৰু অত্যন্ত গুৰুত্বপূৰ্ণ দিন।